নমস্কাৰ প্ৰিয় দৰ্শক, এটা দীঘলীয়া বিৰতিৰ পিছত আমি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। কৰোনা মহামাৰীৰ কালছোৱাত আমি সঘনাই ইজনে ইজনৰ যিহেতু সংস্পৰ্শলৈ আহিব পৰা নাছিলোঁ, গতিকে আমাৰ কিছু এই ক্ষেত্ৰত ব্যাঘাত জন্মিছিলে। আমি পুনৰ পৰিস্থিতি ভাললৈ অহাত আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। গতিকে আজি এই খামিয়াং আলোচনী সাক্ষাৎকাৰ অনুষ্ঠানটিত মোৰ সৈতে আজি উপস্থিত আছে সৌমাৰ বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক, অসম তথা তিনিচুকীয়া জিলাৰ সকলোৱে পৰিচিত শ্ৰদ্ধাৰ পুণ্য শইকীয়া ছাৰ। পোনপ্ৰথমে মই তেখেতক এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। ঠিক আছে ছাৰ, আমি এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ। এই যাত্ৰাটোৰ নাম দিছিলোঁ আমি খামিয়াং আলোচনী সাক্ষাৎকাৰ। আৰু এই সাক্ষাৎকাৰ অনুষ্ঠানটিত আমি বহুত দিনৰ পৰাই বিশিষ্ট ব্যক্তিসকলৰ বা অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলৰ মনৰ কথা, তেখেতসকলৰ জীৱনৰ বিষয়ে আমি কিছু জনাৰ চেষ্টা কৰিছিলোঁ। গতিকে আজি আপোনাক এইদৰে লগ পাই আমি নিজেই ধন্য মানিছোঁ। আৰু প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ শৈশৱকালটো কেনেদৰে আপুনি অতিবাহিত কৰিছিল? ধন্যবাদ মনজিত। মোৰ শৈশৱকালটোৰ বিষয়ে ক'বলৈ হ'লে সেইখনটো এখন বিশাল মহাভাৰত। হয়। কোনখিনিনো ক'ব পাৰি বা কোনখিনি ক'ব নোৱাৰি, তাৰ সম্পূৰ্ণ গোটেই কথাখিনি জুকিয়াই লোৱাটো সম্ভৱপৰ নহয়। তথাপিতো দুই এটা থুপিয়াই কথা শৈশৱকালৰ বিষয়ে অকণমান ক'ব পাৰোঁ। যে জীৱনৰ বহু কথাই পাহৰিছোঁ, কিন্তু শৈশৱকালটোৰ কথা, বিশেষকৈ কৈশোৰ কালটোৰ কথা মোৰ এতিয়াও স্পষ্টকৈ গোটেই কথাখিনি মনত আছে। তাৰ পৰাই অনুমান কৰিব পাৰি যে তাৰমানে মোৰ বাবে কৈশোৰ কালটো কিমান গুৰুত্বপূৰ্ণ আছিল। মই এখন তেনেই অখ্যাত গাঁৱত জন্ম হোৱা। বোধহয় কেতিয়াবা গাঁওখনৰ নামটো তোমালোকে শুনিছাও চাগে। গাঁওখনৰ নামটো কি বাৰু? মোৰ গাঁওখনৰ নাম আছিলে গোমুঠা গাঁও। শিৱসাগৰ চহৰৰ পৰা প্ৰায় 14 কিলোমিটাৰমান দূৰত গাঁওখন অৱস্থিত। গাঁওখন যদিও নামটো তাৰমানে এটা অকণমান অখ্যাত গাঁৱৰ নিচিনাকেই তুলি ধৰে, তথাপিতো গাঁওখন মোৰ বাবে অত্যন্ত বৰ বিখ্যাত গাঁও। যিখন গাঁৱত মই জন্মগ্ৰহণ কৰিছিলোঁ আৰু যিখন গাঁৱৰ নামটো মই আই আৰু দেউতা এই শব্দ দুটাৰ পাছতে আটাইতকৈ বেছিকৈ উচ্চাৰণ কৰিছিলোঁ, সেইখনেই হ'ল গোমুঠা গাঁও। সাধাৰণতে এটা ল'ৰাই, গাঁৱৰ এটা শিশুৱে তাৰ শৈশৱকালটো যেনেকৈ পাৰ কৰে, মোৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাই। মই সকলোখিনি কামেই গাঁওখনত থাকি কৰিছিলোঁ। কিন্তু এটা কথা কৈ থওঁ যে মই যিটো পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ সেইটো এটা যৌথ পৰিবাৰ আছিল। আমি একেখন ঘৰতে 24জন সদস্য, 24জন সদস্য, যিটো আজিকালি প্ৰায় দেখা নাযায়। সেইটো আজিকালিতো পাবলৈ নাই, আজিকালি সকলো ভাগ হ'ল। এতিয়া মোৰ ঘৰখনত এতিয়া সেইটো পৰিৱেশ নাই। মই মোৰ শৈশৱকালটোৰ কথাহে কৈছোঁ। এখন মানে অনবৰতেই এটা উৎসৱৰ পৰিৱেশৰ নিচিনা হৈ থাকে। আৰু তাত আমি সকলোৱে যেতিয়া দুপৰীয়াৰ ভাত বা গধূলিৰ ভাত খাওঁ, এটা ভোজৰ নিচিনাই হয় প্ৰত্যেক দিনাই। গতিকে তেনেকুৱা এখন ঘৰত জন্ম লাভ কৰা। আৰু মই ঘৰখনৰ ভিতৰত সৰু আছিলোঁ। আমাৰ পৰিয়াল 5টা পৰিয়াল একেলগে আমি আছিলোঁ। প্ৰত্যেকটো পৰিয়ালৰ ভিতৰতে হিচাপ কৰিলে মানে এজন, তাৰমানে আমাৰ যিটো জেনেৰেশ্যন, আমাৰ প্ৰজন্মটোতো সেই 5জনেই থাকিলে সদস্য। আপুনি কিমান বছৰ বয়সত সেই পৰিয়ালৰ পৰা ওলাই আহিছিলে বাহিৰলৈ? বাহিৰলৈ ওলাই অহাটোতো বাৰু পাছত,
কিন্তু মই তাত থকা সময়ছোৱাৰ ভিতৰতে আমাৰ সেই পৰিয়ালটোৰ মাজত অলপ ভাঙোন আহিলেগৈ আৰু আহিলেই তাৰমানে অকণমান আমাৰ ডেকা ডঙুৱা যিসকল হ'ল সেই ডেকা ডঙুৱা হোৱাৰ পাছত তেওঁলোকে অকণমান নিজাববীয়াকৈ একেবাৰে যদিও বাৰীখনৰ পৰা একেবাৰে ফালৰি কাটি যোৱা নাই তথাপিতো তাৰ মাজতে তাৰমানে চৰুবিলাক বেলেগ বেলেগ সেইটো মই থাকোঁতে মই প্ৰায় কলেজত পঢ়ি থকা সময়লৈকে আমি যৌথ পৰিবাৰত থাকিলোঁ কলেজত পঢ়াৰ পিছত আৰু যৌথ পৰিবাৰটো লাহে লাহে ভাঙোন ধৰি অকণমান শেষৰ ফালে গৈ পেলাই চব নিজগুৰি হ'ল আৰু অকলে হৈ গ'ল মোৰ শৈশৱকালটোৰ কথাটো হ'ল ক'বলৈ গ'লে এটা কথা ক'বই লাগিব যে মই এটা নৈষ্টিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ নৈষ্টিক মানে আমাৰ ঘৰখনত ভোঁৰতালৰ শব্দ আমাৰ ঘৰত চাৰিবেলা চাৰি প্ৰসংগ হয় আৰু আমি নিজেও সৰুৰে পৰা এই মহাপুৰুষ গুৰু দুজনাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৰ সেই বৰগীত টুটয় চপয় ভটিমা এইবিলাকৰ মাজতে ডাঙৰ দীঘল হোৱা তাৰমানে আমি ক'ব পাৰোঁ যে আপুনি সৰুৰে পৰা এটা সাংস্কৃতিক পৰিবাৰত সেইটো ক'ব পাৰি হয় সেইটো ক'ব আৰু এটা সাংস্কৃতিক অসমীয়া সংস্কৃতি জগতখনৰ সৈতে তেতিয়াই আপোনাৰ পৰিচয় সৰুৰে পৰা মোৰ সেইটো পৰিচয় ঘটিছে শৈশৱকালৰে পৰা তাৰমানে অৱশ্যে সেই যিটো মই সৰুকালতে যিটো ভকতীয়া আৰ্হিৰ গোটেই নিয়ম নীতি বা কথা কাণ্ডখিনি জানিছিলোঁ এতিয়া আৰু সেইবোৰ নাই মোৰ এতিয়া নাই কলেজলৈ যোৱাৰ পাছৰ পৰা গাঁত বতাহ লাগিলে আৰু গাঁত বতাহ লগা কলেজলৈ যোৱাৰ তাৰ আগতেই ক্লাছ 9-10 থাকোঁতেই মই নাজিৰা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত পঢ়া শুনা কৰিছিলোঁ দেই এই তাত চহৰীয়া জীৱনৰ স্পৰ্শ যেতিয়া আহিলে তেতিয়া সেই গাঁৱৰ জীৱন আৰু চহৰীয়া জীৱনৰ মাজত এটা দ্বন্দ্বৰ সৃষ্টি স্বাভাৱিকতে হয় সেই দ্বন্দ্বটো সৃষ্টি হ'ল তেতিয়া আৰু তাৰ পাছৰ ফালে মই মোৰ ভকতীয়া চিন্তাধাৰাবিলাক বা তাৰমানে সেইবিলাক সম্পূৰ্ণ প্ৰায় নাইকিয়া নিচিনাই হৈ গ'ল এইয়া নিচিনাই হ'ল কিন্তু আমাৰ ঘৰখনত এটা সাংস্কৃতিক পৰিমণ্ডল আছিল আমাৰ বৰদেউতাহঁতো মোৰ দেউতাটো নিজে এগৰাকী ভাল ভাৱৰীয়া আছিল ভাৱৰীয়া এই অৰ্থত ভাৱৰীয়া ভাওনাতকৈও আমাৰ দেউতাহঁতে সেই সময়তে মই কেতিয়াৰ কথা কৈছোঁ প্ৰায় 50ৰ দশকৰ কথাই কৈছোঁ সেই 50ৰ দশকৰ সময়তে নাটক ইত্যাদি কৰিছিলে আমাৰ দেউতাই এবাৰ এইটো পৃথ্বীৰাজ চৌহানৰ যিখন নাটক সংযুক্তা আৰু পৃথ্বীৰাজ চৌহানৰ যিখন নাটক তাত জয়চন্দ্ৰৰ ভূমিকাটো লৈছিলে গতিকে আমাৰ সেই অঞ্চলৰ মানুহে আমাৰ দেউতাক বহু সময়ত জয়চাঁদ বুলিহে চিনি পায় জয়চাঁদ বুলিহে চিনি পায় তাৰমানে জয়চন্দ্ৰৰ নামটো অলপমান চমুৱাই পেলাই যেতিয়া তাত কয় নাটকত জয়চাঁদ শব্দটো কয় সেই জয়চাঁদৰ পুতেক বুলিয়ে মোক জানে এনেকুৱা ধৰণৰ সাহিত্যৰ জগতখনলৈ আহিছোঁ মই LP স্কুলত পঢ়ি থাকোঁতেই অলপমান তেনেকুৱা ধৰণৰ কিছুদিন মোৰ মাজত তেনেকুৱা ধৰণৰ এটা আভাস এটা ফুটি উঠিছিল মই মোৰ খুব ছন্দৰ প্ৰতি শব্দৰ প্ৰতি এটা সৰুৰে পৰা মোৰ খুব দুৰ্বলতা আছে সৰুতে কোনোবাই যদি কয় সপোন বুলি যদি কয় মই আপোন বা দাপোন এনেকুৱা ধৰণৰ কিবা এটা মিলাই দি বৰ ভাল পাওঁ তেনেকুৱা ধৰণৰ এটা স্বভাৱ আছিল সৰুতে আৰু সেইটোলৈ যথেষ্ট গাঁৱৰ আমাৰ ডাঙৰ মানুহ বা আমাৰ বৰদেউতাহঁতৰ পৰা কেতিয়াবা গালিও খাইছিলোঁ যে তই মানুহক কেলৈ শিঁয়াৰি দিয় মই একচুৱেলি শিঁয়ৰাৰ কাৰণে নহয় মোৰ মনলৈ স্বাভাৱিকভাৱেই সেই তেনেকুৱা ধৰণৰ চন্দ্ৰ বা মিলৰ হেৰি এটা ধাৰণা এটা আহে আমি ক'ব পাৰোঁ যে আপুনি সৰুৰে পৰা সাহিত্যৰ ক্ষেত্ৰখনত কিছু চৰ্চা আৰম্ভ কৰিছিল ক'ব পাৰি সাহিত্য বুলি ভবা নাই আৰু তেতিয়া সাহিত্য কৰিছোঁ কি কৰিছোঁ সেইবোৰ মনলৈ ভাৱবোৰ নাহে কিন্তু অকণমান সেই যে মই ক'লোঁ যে চন্দ্ৰৰ প্ৰতি এটা দুৰ্বলতা এটা আছে আৰু সৰুৰে পৰা মই তেনেধৰণৰ অকণমান কবিতাৰ প্ৰতি এটা ধৰণৰ দুৰ্বলতা মোৰ আছিল আৰু তেনেকৈ সৰুতে মই বোধহয় 3মান শ্ৰেণীমানত থাকোঁতেই এটা বৰ দীঘলীয়া পদ্য লিখিছিলোঁ দীঘলীয়া পদ্যটো আধুনিক অৰ্থত সেইটোক আৰু পদ্য বা কবিতা বুলি ক'ব নোৱাৰি কিন্তু সেইটো আছিলে কি সেই সময়ছোৱা যিটো সময়ছোৱাৰ কথা মই কৈছোঁ সেই সময়ছোৱা আছিলে তাৰমানে মহাকাশ বিজয়ৰ ঠিক সূচনা পৰ্ব তাৰমানে ৰাছিয়ান বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে যিটো এটা মহাকাশ যাত্ৰা আৰম্ভ কৰিলে 1961 চনত বোধহয় এই আৰম্ভ কৰিলে তাৰ
মোৰ মনত ধাৰণা হ'ল, এনেকুৱা এটা ধাৰণা হ'ল যে স্বৰ্গলৈ মানুহ গৈছে, স্বৰ্গলৈ মানুহ গৈছে। স্বৰ্গত গৈ পেলাই দেউতাবিলাকে ভাবিলে যে স্বৰ্গলৈ কোন আহিলে, পৃথিৱীৰ পৰা মানুহবোৰ আহিলে। ঠিক তেনেকুৱা এটা ধৰণৰ ফেণ্টাচি, কল্পনা। দুটামান লাইন এনেই মনত আছে নেকি? দুটামান লাইন তেনেকৈ মনত নাই। একদিনা প্ৰতি স্বৰ্গত দেৱেন্দ্ৰ আছিল সভাত বহি, সেই সময়তে বায়ু আদি দেৱে বুলিবে লাগিলা আহি কি বুলি ক'লেগৈ কয় যে মৰ্ত্যৰ মানুহবিলাক তাৰমানে স্বৰ্গলৈ আহিছে, আমাৰ এতিয়া কি দুখ খাব, মৰ্ত্যৰ মানুহ আহি পেলাই স্বৰ্গখন দখল কৰিব। গতিকে সেই দেৱৰাজ ইন্দ্ৰ আমাক ৰক্ষা কৰা। আমি ক'ব পাৰোঁ যে এই কবিতাটোত অলপ বৰজাৱলী ভাষাৰ প্ৰভাৱটো আছিলে। আছে একদম অলপতো প্ৰভাৱ আছেই। মই কৈছোঁৱেই নহয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বা সেই সময়ৰ তাৰমানে যিসকল তাৰমানে বৈষ্ণৱ কবি, সেই বৈষ্ণৱ কবিসকলৰ প্ৰভাৱ আমাৰ ওপৰত সম্পূৰ্ণৰূপে পৰিছিল। আৰু যিটো প্ৰভাৱ পাছলৈ একেবাৰেই নাইকিয়া হৈ থাকিলে, কিন্তু মই অলপ গৌৰৱ কৰোঁ যে সেইটো কৰি পেলাই মই বৰ ভাল কামেই কৰিছিলোঁ। সেইবোৰ মুখস্থও কৰিছিলোঁ। মোৰ এতিয়াও তাৰমানে গুৰু ভতিমা, গুণমালা, লীলামালা, ততয়, চপয় বা কিছু সংখ্যক বৰগীত, এইবোৰ মোৰ এতিয়াও মুখস্থ আছে। মাজে মাজে অকণমান পাহৰিছোঁ, তথাপিতো কোনোবাই যদি প্ৰথমৰ শাৰীটো গাই দিয়ে, পাছৰ শাৰীটো মই এতিয়াও গাই দিব পাৰিম। সেইটো আছিলে। সেইটোৱে বোধহয় মোৰ সাহিত্যৰ সূচনা পৰ্ব বুলি ক'ব পাৰি আৰু এক প্ৰকাৰ। তাৰপিছত আপুনি এই তিনিচুকীয়া জিলাখনলৈ আপোনাৰ আগমন কেতিয়া ঘটে? মোৰ আগমনটো ঘটিছে 1971 চনত। আপুনি কৰ্মৰ খাতিৰতে আহিছিল? নিশ্চয় আহিছোঁ। তাৰমানে মোৰ কথাটো হ'ল কি, মোৰ জীৱনৰ গ্ৰাফডাল বৰ বেছি উঠা নমা নহয়, মোৰ একেবাৰে খুব ৰিজু, পোনপটীয়া, সৰল। সেইটো হ'ল কি, মই 1966 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। তাৰপাছত আমাৰ ওচৰৰে প্ৰায় আৰু বুলি ক'ব পাৰি, ঘৰৰ পৰা 4 কিলোমিটাৰমান দূৰত গড়গাঁও কলেজ প্ৰতিষ্ঠা হৈছে। গড়গাঁও কলেজ প্ৰতিষ্ঠা হৈছে 59 চনত। আৰু সেই গড়গাঁও কলেজত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি, অৰ্থাৎ 67 চনত মই গড়গাঁও কলেজত নাম লগাইছোঁ আৰু তাত 3 বছৰ পঢ়িছোঁ। 67, 68, 69ত মই গ্ৰেজুৱেশ্যন লৈছোঁ, BA পাছ কৰিছোঁ। তাৰপিছত BA পাছ কৰাৰ পাছতে মই 1970 চনটো, সেই বছৰটো মই তাত আমাৰ ওচৰৰে ধিতাইপুখুৰী নামৰ এখন হাইস্কুল আছে, সেই ধিতাইপুখুৰী হাইস্কুলখনত শিক্ষকতা কৰিলোঁ এটা বছৰ। আৰু সেই বছৰটো শেষ হোৱাৰ পাছতে মই ডিগবৈৰ পৰা মোৰ এগৰাকী আত্মীয়ে মোক খবৰ পঠিয়ালে যে তাৰমানে ইয়াত সৌমৰ বিদ্যাপীঠত এটা এনেকুৱা ধৰণৰ এটা পদ খালী হৈছে, তুমি গুচি আহা। আহিলোঁ, ইণ্টাৰভিউ দিলোঁ, তাৰপিছত আৰু পালোঁ। সেয়াই আৰু সৌমৰ বিদ্যাপীঠ মই প্ৰথম অৱস্থাত তাৰমানে আণ্ডাৰ গ্ৰেজুৱেট স্কেলতে কাম কৰিছিলোঁ। তেতিয়া মই গ্ৰেজুৱেট স্কেল পোৱা নাছিলোঁ, আণ্ডাৰ গ্ৰেজুৱেট স্কেলতে কাম কৰিছিলোঁ। আৰু তাৰ পাছত লাহে লাহে কৰি তাৰমানে এগৰাকী সহশিক্ষক হিচাপে থাকিলোঁ। বিদ্যালয়খন 1984 চনত বোধহয় আপগ্ৰেডেড হ'ল। ময়ো বিষয় শিক্ষকলৈ উন্নীত হ'লোঁ আৰু বিষয় শিক্ষক হৈ পেলাই আৰু তাতে কৰিলোঁ। 1999 চনত মই তাত অধ্যক্ষ হ'লোঁ। অধ্যক্ষ হৈ পেলাই 2003 চনত মই তাৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। এটা দীঘলীয়া সময়টো দীঘলীয়া, কিন্তু মোৰ বৰ বেছি আৰু আলি কেঁকুৰি তেনেকুৱা নাই, পোনপটীয়া আৰু গোটেই আহিলোঁ। পোনপটীয়াকৈ সময় বিদ্যাপীঠত জইন কৰিলোঁ, সময় বিদ্যাপীঠৰ পৰা ৰিটায়াৰ হ'লোঁ। আন বহুতৰ যেনেকৈ তাৰমানে খুব আৰু অ'ত কৰিলে ত'ত চাকৰি কৰিলে, এনেকুৱা ধৰণৰ মোৰ নহ'লগৈ। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে মই একেবাৰে এটা সহজ সৰল এটা নিৰ্দিষ্ট দিশেৰে আগবাঢ়ি গৈ থাকিলোঁ। আৰু সেইখিনি সময়ৰ ভিতৰত যি কৰিব পাৰি সেইখিনি কৰিলোঁ আৰু সেইটোৱেই কথা। 70 দশকৰ যি কলেজীয়া জীৱন, তাৰ মাজতে মই এটা কথা কওঁ, মই আকৌ 1975 চনত মাষ্টাৰ ডিগ্ৰীটো ল'লোঁ। প্ৰাইভেটকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত মই স্নাতকোত্তৰ ডিগ্ৰীটো সেইখিনি সময়তে লৈ থ'লোঁ। যিটো আগৰ 70 দশকৰ কলেজীয়া জীৱন আৰু বৰ্তমান কলেজীয়া জীৱনৰ মাজত আকাশ পাতাল এটা পাৰ্থক্য আছে, এই সম্পৰ্কে আপুনি কি ক'ব?
এইটোতো হয়, এইটো স্বাভাৱিকতে হয়। এতিয়া মই মোৰ নিজৰ কলেজখনলৈকে যদি যাওঁ, মই মোৰ নিজৰ কলেজখনৰ সেইবোৰ এতিয়া বিচাৰি ফুৰোঁ, সেইটো আৰু পাবলৈ নাই। আমাৰ দিনত কলেজখন কেনেকুৱা আছিলে, এখন বহুত ডাঙৰ কলেজ নাছিল, 51 নম্বৰটি এটা পৰিয়ালৰ নিচিনাকৈ আমি ধুনীয়াকৈ চলি আছিলোঁ। আমি প্ৰত্যেকক চিনি পাইছিলোঁ, ল'ৰা ছোৱালীবিলাককতো চিনি পাইছিলোঁৱেই। আমাৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ লাগিলে বিষয় সেইটো নাথাককে, তথাপিতো শিক্ষক শিক্ষয়িত্ৰী প্ৰত্যেকগৰাকীকে আমি চিনি পাইছিলোঁ, সন্মান কৰিছিলোঁ। সেইজন আমাৰ শিক্ষক, এই কথাটো আমি তাৰমানে মনৰ মাজত অনুভৱ কৰিছিলোঁ। কিন্তু কলেজ একোখন ডাঙৰ হোৱাৰ সুবিধা যেনেকুৱা আছে, অসুবিধাও আছে দেই। এতিয়া গড়গাঁও কলেজখন এটা বৃহৎ পৰিয়াল এটা হৈ গ'ল। মই তালৈ গৈছোঁ, পাছতো আজিকালিও যাওঁ কেতিয়াবা মই। এটা বৃহৎ পৰিয়াল এটা হৈ গ'ল। গতিকে তাৰমানে সাধাৰণতে বৰ ডাঙৰ কলেজবিলাকত কি হয়, এই যে আত্মীয়তাবোধ, ভ্ৰাতৃত্ববোধ, পৰস্পৰক চিনি পোৱা, এই পৰিৱেশটো নাথাকে। দোষো নাই, সেইটো সম্ভৱো নহয়। তাৰমানে অসংখ্য বিষয়, অসংখ্য শিক্ষক, এই অসংখ্য শিক্ষকক সকলোৱে চিনি পোৱাটো সম্ভৱপৰেই নহয়। নিজৰ বিষয় যাৰ আছে, ছাবজেক্ট, সেই ছাবজেক্টৰ শিক্ষকসকলকে অকণমান চিনি পায় আৰু বাকীসকলক চিনিয়ে নাপায়। এনেকুৱা ধৰণৰ এটা পৰিৱেশ হয়। গতিকে আমি আমাৰ পঢ়ি থকা সময়ৰ কলেজৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো বোধ হয় বুলি মই এইকাৰণেই কৈছোঁ যে এতিয়াৰ কলেজবিলাকৰ পৰিৱেশ সম্পৰ্কে মই ইমান আৰু কেনেকৈ জানিম, এইটো জনাটো সম্ভৱপৰ নহয়। গতিকে তথাপিতো মই এইটোৱে কওঁ যে তাৰমানে আমাৰ দিনত যিটো তাৰমানে খুব আপোন ভাৱটো, সেই ভাৱটো আমাৰ প্ৰত্যেকৰ মাজত, ল'ৰা ছোৱালীৰ মাজত যিটো আত্মীয়তাৰ ভাৱ, সেই ভাৱটো বোধহয় এতিয়া লাহে পাবলৈ নাই। সেইটো স্বাভাৱিক কথা। আপুনি পোনপটীয়াভাৱে এই সাহিত্যৰ জগতখনলৈ আত্মপ্ৰকাশ কোন সময়ত কৰিছিলে? এটা নিৰ্দিষ্ট চন তাৰিখ মোৰ ক'বলৈ অসুবিধা, তথাপিতো মইতো ক'লোৱেই প্ৰথম আৰম্ভণিটো মোৰ সেই কবিতাৰে, মই তাৰমানে তৃতীয় শ্ৰেণীৰ পৰা কবিতাৰে মোৰ জীৱনৰ প্ৰথম সাহিত্যৰ যাত্ৰাটো আৰম্ভ হৈছে, সেইটো কথা ঠিক। আৰু মই এইটো ভাবোঁ যে বিশ্বৰ বিভিন্ন মনীষীসকলৰ বা সাহিত্যিকসকলৰ যদি জীৱন বুৰঞ্জী আমি অধ্যয়ন কৰি চাওঁ, বেছিভাগৰ ক্ষেত্ৰতে আমি সেইটোৱেই দেখোঁ যে তেওঁলোকে সাহিত্যৰে প্ৰথম জীৱনটো আৰম্ভ কৰে। কিন্তু শেষলৈ হয়তো তেওঁ সাহিত্যিক নহয়, বা সাহিত্যৰ জগতখন বাদেই দিয়ে, কবিতাৰ জগতখন বাদেই দিয়ে, গৈ পেলাই বেলেগ এটা ধাৰাত গুচি যায়গৈ। কিন্তু বেছিভাগকে যেতিয়া এই প্ৰশ্নটো সোধে যে আপুনি আপোনাৰ সাহিত্যৰ জীৱনটো কেনেকৈ আৰম্ভ কৰিছিলে বুলি, বেছিভাগেই কবিতাৰে বুলি কয়। যদিও আমি তেনেই সাধাৰণ এজন লেখক, তথাপিতো তাৰমানে আমাৰো বোধ হয় সেই একেটাই হ'ল, আমি কবিতাৰে প্ৰথম জীৱনটো আৰম্ভ কৰিছিলোঁ। আৰু গড়গাঁও কলেজত পঢ়ি থকা সময়ত মোৰ জীৱনৰ দৰ্শনৰ বহুখিনি সাল সলনি ঘটিল। জীৱন দৰ্শনৰ সাল সলনি ঘটিল মানে মই সৰুৰে পৰা যিটো মানুহ হৈ উঠি আহিছিলোঁ, সেই মানুহটো হৈ নাথাকিলোঁ। কলেজত পঢ়ি থকা সময়ছোৱাত বিভিন্ন ধৰণৰ দৰ্শনবিলাক অলপ অধ্যয়ন কৰিবলৈ ধৰিলোঁ। সেই দৰ্শনবিলাক অধ্যয়ন কৰি আৰু বিভিন্ন দৰ্শনৰ সেই যিটো অথালি পথালি আঘাত, সেই আঘাতবিলাকৰ মনৰ মাজত এটা ধুমুহাৰ সৃষ্টি কৰিছিলে। কোনটো লম পথ, কোনটো ভাল পথ, কোনটো বেয়া পথ, এনেকুৱা ধৰণৰ চিন্তা ভাৱনাই মোক যথেষ্ট অসুবিধাতে পেলাইছিল। কিন্তু সেই সময়ত আটাইতকৈ ভাল কথাটো হ'ল এইটোৱেই যে মই যথেষ্ট পঢ়া শুনা কৰাৰ সুযোগ পালোঁ। বিভিন্ন বিশ্ব সাহিত্যৰ লগত তেতিয়াই মোৰ সৰুতেই পৰিচয় হৈছে। মই এইখিনিতে এটা কথা কৈ থওঁ যে মই কৈশোৰ কালত মই গৰু চৰাইছিলোঁ দেই। মই যে জীৱনত অলপ পঢ়া শুনা কৰাৰ সুযোগটো পালোঁ, খুব যথেষ্টখিনি পঢ়া শুনা কৰিব পাৰিলোঁ। পঢ়া শুনা মানে মই পাঠ্যপুথিৰ কথা কোৱা নাই দেই, বিভিন্ন বিষয়ৰ ওপৰত যে তাৰমানে পঢ়া শুনা কৰিব পাৰিলোঁ, এই পঢ়া শুনা কৰাৰ কাৰণে মই যেনেকৈ আমাৰ অন্যান্যসকলৰ লগত যেনেকৈ গুৰুত্ব দিওঁ, ঠিক তেনেকৈ মই মোৰ গৰুকেইটাকো ধন্যবাদ দিব লাগিব। শিক্ষা পাইছিলে গৰুকেইটাৰ ওচৰত মই কৃতজ্ঞ। এইকাৰণে আমাৰ ওচৰত এখন তাৰমানে দৰিকা নগৰ বুলি এখন নগৰ আছে দেই। সেই নগৰখন এটা 32 পুৰা মাটিৰ এখন বিশাল নগৰ। সেই 32 পুৰা মাটিৰ বিশাল নগৰখনত আমি গৰু চৰাওঁ। গাঁও অকল আমি নহয়, 7খন গাঁৱৰ, ওচৰৰ 7খন গাঁৱৰ গৰুবিলাক আহি তাত মেলি দিয়ে। তাত আৰু গৰু চৰাবলগীয়া অন্য কথা নাই, গৰুবিলাকক আমি মেলি দিলেই হ'ল, আৰু গৰুৱে নিজে চৰি থাকে। আৰু যথাসময়ত গৰুবিলাক হাবিৰ পৰা লাহে লাহে ওলাই আহে, ওলাই আহি পেলাই আৰু আমি ঘৰে ঘৰি আকৌ গুচি আহোঁ। সেই সময়খিনি আমি গৰু চৰি আছে,
গৰু চৰি থকা সময়খিনি আমি কেনেকৈ কটাওঁ তাততো যথেষ্ট সময় পাওঁ সেই সময়খিনি আমি কটাওঁ খেলা ধূলাটো কৰোঁৱেই আমি বেছিভাগেই তাৰমানে খেলা ধূলা কৰোঁ টেঙা বলকে ফুটবল কৰি পেলাই খেলোঁ টাংগুটি খেলোঁ বাঘ গৰু খেলোঁ আৰু অন্যান্য বহুত ধৰণৰ তেনেকুৱা ধৰণৰ খেলা ধূলা কৰি পেলাই আমি তাৰমানে সময়খিনি পাৰ কৰোঁ কিন্তু তাৰ মাজতে মই এটা কাম কৰিছিলোঁ যিটো সাধাৰণতে মোৰ লগৰ বাকীবিলাকে সেইটো কাম নকৰে সেইটো কাম কৰিছিলোঁ কি এডোখৰ এই জাৰণি বনৰ মাজত এডোখৰ খুব সুন্দৰ নিৰিবিলি ঠাই এডোখৰ মই নিজে ঠিক ঠাক কৰি লৈছিলোঁ আৰু গৰু চৰাবলৈ যাওঁতে মই মোৰ মোনাটোত ভালেমান কিতাপ লগত লৈ গৈছিলোঁ ভালেমান সেই তাত মই পঢ়িমগৈ খুব বেছি এখনহে পঢ়িম বা এখনো আধাহে পঢ়োঁ কিন্তু লৈ যাওঁতে এগাল কিতাপ লৈ যাওঁ সেই তাতে বহি শুই বননিতে শুই বাগৰি বহুত কিতাপ পঢ়িছিলোঁ সেই সময়ত কেতিয়াবা আপুনি গৰখীয়া গীত জুৰিছিল নি বাৰু সেইবোৰতো আছেই আৰু সেইবোৰ তাৰমানে চিঞৰ বাখৰ হুলস্থুল কি গাইছোঁ কি কৰিছোঁ আমাৰ লগৰ যিবিলাক লগৰীয়া আছে সেই লগৰীয়াবিলাকৰ ভিন ভিন চৰিত্ৰৰ লগৰীয়াটো কোনোবাই হয়তো বিহু নাম ভাল পায় কোনোবাই সাঁতুৰি ভাল পায় কোনোবাই গছত উঠি ভাল পায় কোনোবাই এনেই দলিয়াই ফৰ্ম উঠিয়াই ভাল পায় কোনোবাই মাছ ধৰি ভাল পায় সেই ল'ৰাবিলাকৰ ভিতৰত ময়ো তেনেকুৱা গোটেইবোৰ কৰোঁ কিন্তু তাৰ মাজতে মই কৈছোঁ তাৰ মাজতে অকণমান মই মোৰ নিজাববীয়াকৈ সময় অকণ ৰাখোঁ সেই সময়কণৰ ভিতৰতে মই অকণমান পঢ়া শুনা কৰোঁ আৰু পঢ়া শুনা তেনেই সাধাৰণ পঢ়া শুনা বুলি ক'ব নোৱাৰি মোৰ এতিয়া মনত পৰে মই বৰ আচৰিত আছিলোঁ যে সেই সময়ত মই কালিদাসৰ অভিজ্ঞান শকুন্তলম নামৰ নাটকখনো তাৰমানে গৈ তাত পঢ়িছিলোঁ আৰু উপন্যাসবিলাক পঢ়িছিলোঁ সেই সময় আমাৰ বিখ্যাত উপন্যাস ছৈয়দ আব্দুল মালিকৰ পৰা আৰম্ভ কৰি বা জীৱনৰ বাটত বীণা বৰুৱা ৰাচনা বৰুৱা এইসকলৰ কিতাপ বা মিৰি জীয়ৰী নিৰ্মল ভকত এইবিলাক আমি সেই সময়তে পঢ়া আৰু বাগৰি পঢ়া এই অভিজ্ঞান শকুন্তলমৰ যিটো তাৰ প্ৰাকৃতিক যিটো সৌন্দৰ্য নাটকখনত উপস্থাপন কৰা হৈছে সেই নাটকখনৰ এই প্ৰাকৃতিক সৌন্দৰ্যটো আপুনি কেতিয়াবা সেই গৰু চৰাওঁতে অনুভৱ কৰিছিলনে সেইটোতো এটা অতি সাংঘাতিক কথা যে অভিজ্ঞান শকুন্তলম নাটকখনৰ আটাইতকৈ ডাঙৰ আকৰ্ষণটোৱেই হ'ল সেইটো বিশেষকৈ এটা সংস্কৃতত কথা এটাই আছে কাব্যেষু নাটকম ৰম্যম তত্ৰ ৰম্যাত শকুন্তলা তত্ৰাপি চতুৰ্থ অংক তত্ৰ শ্লোক চতুষ্টয়ম বুলি সংস্কৃত শ্লোক এটা নাই জানো সেই শ্লোকটোৰ অৰ্থটো হ'ল এইটোৱেই যে কাব্যৰ ভিতৰত নাটকেই শ্ৰেষ্ঠ সেই সময়ত কাব্য কথাটোৱে সাহিত্যক বুজাইছিলে গোটেই সাহিত্যৰ সকলো ধাৰাকে লগ লাগি সেইটো কাব্য বুলি কৈছিলে কাব্যৰ ভিতৰত নাটকেই শ্ৰেষ্ঠ নাটকৰ ভিতৰত শকুন্তলা নাটকখন শ্ৰেষ্ঠ আৰু শকুন্তলা নাটকখনৰ ভিতৰত চতুৰ্থ অংকটো শ্ৰেষ্ঠ আৰু চতুৰ্থ অংকৰ ভিতৰত প্ৰথম 4টা শ্লোক শ্ৰেষ্ঠ সেই 4টা শ্লোকনো কিহত শ্ৰেষ্ঠ সেই 4টা শ্লোকৰ মাজতে প্ৰকৃতিৰ যিটো বৈভৱ বিভূতি সেই প্ৰকৃতিৰ বিভূতি তাত সুন্দৰভাৱে প্ৰতিফলিত হৈছে মই সেইটো পঢ়িটো সেই সময়ত তাৰমানে প্ৰায় পাগল হৈ গৈছিলোঁ ইমান ভাল পাইছিলোঁ যে যেতিয়া তাৰমানে শকুন্তলাই কন্দমণিৰ আশ্ৰম পৰিত্যাগ কৰি যাবলৈ ওলাইছে এই সময়ত প্ৰকৃতিয়ে কি কৰিছিলে প্ৰকৃতিয়ে তাক এখোজো আগবাঢ়িবলৈকে নিদিয়ে পাছফালৰ পৰা হৰিণা পহুটো এনেকৈ কাম মাৰি পেলাই কাপোৰখনতে কাম মাৰি ধৰে বনজ্যোৎস্না নামৰ গছজোপাৰ কাঁইতে তাৰমানে আগভেটি ধৰে গতিকে ৰবীন্দ্ৰনাথ ঠাকুৰে এটা কথা কৈছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে যে প্ৰকৃতিৰ লগত মানুহৰ যিটো নিবিড় সম্পৰ্ক এই সম্পৰ্কটো কিমান উচ্চস্তৰীয় সম্পৰ্ক হ'ব পাৰে সেই কথা জানিবলৈ কালিদাসৰ অভিজ্ঞান শকুন্তলম নাটকখন পঢ়িবই লাগে এইবুলি কৈছিল গতিকে মই হয় এইটো কথা ঠিক যে আমি অভিজ্ঞান শকুন্তলম নাটকখনৰ পৰা প্ৰকৃতি সম্পৰ্কে আমাৰ ধ্যান ধাৰণাবিলাকৰ বহুখিনি পৰিৱৰ্তন ঘটিছিল সেইটো কথা সত্য কথা আপোনাৰ সাহিত্য জগতখনৰ প্ৰেৰণা যদি সোধোঁ আপোনাৰ প্ৰেৰণা কোন তেতিয়া আপোনাৰ নিৰ্দিষ্টকৈ কোনোবা আছিলে নেকি নিৰ্দিষ্টকৈ কোনোবা নাম কোৱাটো বৰ দিগদাৰ তথাপিতো মোৰ ঘৰখনত যিহেতু মই ক'লোৱেই এটা তাৰমানে অধ্যয়ন বা সমাজ চিন্তা এইবিলাকৰ এটা পৰিৱেশ এটা মোৰ ঘৰখনত আছিলতো
গতিকে সেই পৰিৱেশৰ পৰাই মই আচলতে আচল মৌ ৰসকণ আহৰণ কৰিছিলোঁ, সেইটো ঠিক। আৰু পাছলৈ যেতিয়া কিতাপ পত্ৰ পঢ়িবলৈ ধৰিলোঁ, সেই কিতাপ পত্ৰ অধ্যয়ন কৰাৰ পাছত প্ৰত্যেকখন কিতাপে মোৰ কাৰণে একোটা নতুন বাৰ্তা কঢ়িয়াই আনে, আৰু সেইবিলাকে মোৰ কাৰণে প্ৰেৰণা। আৰু পাছৰ ফালেতো আমাৰ অসমীয়া সাহিত্যৰ কেইবাগৰাকীও পুৰুধা সাহিত্যিকৰ ৰচনাবিলাকে মোৰ ওপৰত যথেষ্ট প্ৰভাৱো পেলাইছিল। সেইবিলাকৰ বহুত কথা, সেইবিলাকৰ পৰাও আমি তাৰমানে ৰস আহৰণ কৰিছিলোঁ। গতিকে এইবিলাকেই মোক বোধহয় অকণমান সাহিত্যৰ ক্ষেত্ৰত অকণমান আগবাঢ়িবৰ কাৰণে অকণমান প্ৰেৰণা দিছিল, সেইটো সত্য কথা। অসমীয়া যিটো বৰ্তমান ভাষাটোৰ এটা দুখ লগা অৱস্থা, এই বিষয়ে আপুনি কি ক'ব? নাই, এই বিষয়টো মই খুব চিন্তিত দেই। কেতিয়াবা কেতিয়াবা ভাবোঁ যে আমাৰ অসমীয়া ভাষাটোৱে যথেষ্ট সংকটপূৰ্ণ মুহূৰ্ত এতিয়ালৈকে আমি জনাৰ ভিতৰতে বহুতখিনি পাৰ কৰি আহিলে। তাৰ আগৰখিনিতো আমি বাৰু নাপালোঁ, ধৰা মানে এই যে আমাৰ অসমীয়া ভাষাটো যে তাৰমানে অসমৰ চৰকাৰী অফিচ আদালত পঢ়াশালী সকলোৰ পৰা যে নিৰ্বাসিত হৈছিলে, এই মই 1836 চনৰ কথা কওঁ, 1836 সেই সময়ৰ কথা কৈছোঁ। সেইবিলাক আমি বাৰু নাই পোৱা, কিন্তু তাৰ যিটো প্ৰতিফল বা পৰিণতি, সেইবিলাকতো আমি ভুগি আছোঁ। গতিকে আমি তাৰমানে সেইবিলাকৰ পৰা হাত সাৰি থাকিব নোৱাৰোঁ। গতিকে সেইবিলাক আমাৰ নখদৰ্পণত থাকিব লাগে। আমাৰ এতিয়াৰ মই ছাত্ৰ ছাত্ৰীসকলকো কওঁ কেতিয়াবা যে আমাৰ অসমীয়া ভাষাটোৱে কি ধৰণৰ দুৰ্যোগ অতিক্ৰম কৰি আহিছে, এই গোটেই ইতিহাসখিনি সকলোৱে জানি থ'ব লাগে। আৰু তেতিয়াহে ভাষাটোৰ প্ৰতি এটা নতুন ধৰণৰ আত্মীয়তাবোধ আহিব। এইটো কি হৈছিল, আমাৰ ভাষাটোৰ মানে যি আধুনিক অসমীয়া ভাষাৰ কথা কৈছোঁ দেই, আমি সেই প্ৰাচীন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেইখিনি সময়ৰ কথা কোৱাই নাই। এই যে 1836 পৰা 1872 চনলৈকে যে আমাৰ অসমীয়া ভাষাটো যে তাৰমানে নিৰ্বাসিত হৈ থাকিলে অসমৰ পৰা, এইটোৱে দেখাত 36 বছৰহে, কিন্তু আচলতে 36 বছৰ নহয়, এইটো 100 বছৰ আমাৰ অসমীয়া ভাষাটো পাছ পেলাই দিলে। গতিকে সেই অসমীয়া ভাষাটো উদ্ধাৰ কৰিবৰ কাৰণে সেই সময়ত যিসকলে সুপুৰুষাৰ্থ কৰিলে, আনন্দৰাম ঢেকীয়াল ফুকনৰ পৰা আৰম্ভ কৰি হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, এইসকলে যিটো সুপুৰুষাৰ্থ কৰিলে, তাৰ বাবে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব লাগিব। আৰু চিৰকৃতজ্ঞ অকল হৈ থাকিলেই নহ'ব, বাৰে বাৰে আমাৰ অসমীয়া ভাষাৰ ওপৰত তেনেধৰণৰ আক্ৰমণ এটা চলিয়ে আছে। এতিয়াও মই ভাবোঁ যে সম্পূৰ্ণৰূপে সেই আক্ৰমণৰ ধাৰাটো শেষ হৈ যোৱা নাই। আমি যদি এই অসমীয়া ভাষাটোৰ আমি যদি ইতিহাসটো চাওঁ, ভাৰতীয় আৰ্যমূলীয় যিবিলাক ভাষা আছে, সেই ভাষাবিলাকৰ তুলনাত পোনপ্ৰথমে গদ্যৰ যিটো সৃষ্টি অসমীয়া ভাষাতে হৈছিলে। সেইটো ইমান ডাঙৰ এটা ঐতিহ্য আমাৰ অসমীয়া ভাষাৰ আছে, তথাপিতো আমাৰ অসমীয়া ভাষাটোৱে এতিয়াও ডাঙৰ সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। কিয়? কথাটো সেইটোৱে। আৰু দোষনো আন কাৰোবাকতো দোষ দি লাভ নাই, আমি নিজেই তাৰ বাবে সম্পূৰ্ণ জগৰীয়া। হয়, এইটো কথা তুমি ঠিকেই কৈছা যে তাৰমানে অসমীয়া গদ্য সাহিত্যৰ প্ৰথম জনক আমি যিটো বৈকুণ্ঠনাথ অভিৰত্ন ভাগৱত ভট্টাচাৰ্যী, তেওঁৰ নামটো আমি সকলোৱে কৈ আছোঁ। তেওঁৰ বিষয়েনো আমি কিমান জানো, সেইটোতো এটা চাব লাগিব। তেওঁৰ বিষয়ে আমি খবৰেই ৰখা নাই বহুতে। আৰু প্ৰথমখন ৰামায়ণ বোধহয় প্ৰান্তীয় ভাষাত, আমাৰ মাধৱ কন্দলী ৰামায়ণখনেই প্ৰান্তীয় ভাষাত, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তীয় ভাষালৈ অনুবাদ হৈছে যে প্ৰথম আমাৰ অসমীয়া ভাষাত হৈছে। সেইবোৰতো সত্য কথা, সেইবোৰতো বাস্তৱ, সেইবোৰ ইতিহাস হৈ আছে। কিন্তু ইমান গভীৰলৈ এতিয়া দেখোন আমাৰ মানুহবিলাকে সিমান চিন্তাবোৰ নকৰেই। সেইটোৱে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ দুখৰ বিষয়। অসমীয়া ভাষাটোৰ যিটো ঐতিহ্য, অসমীয়া ভাষাই যে তাৰমানে ভাৰতবৰ্ষৰ অন্যান্য আৰ্যমূলীয় যিবিলাক ভাষা, সেই ভাষাবিলাকৰ ভিতৰত যে অসমীয়া ভাষাটো যে একেবাৰে একে স্থানতে থাকিব পৰা এটা ভাষা, এই কথাষাৰ বহু ক্ষেত্ৰত মনত ৰাখিবলগীয়াই নহয়। কাৰণ আমাৰ ভাষাটোৰ ওপৰত নানা ধৰণৰ যে দুৰ্যোগবোৰ আহিলে, আৰু ভাষাটোক লৈ পেলাই আমি যে সংগ্ৰাম কৰি থাকিবলগীয়া হ'ল, ভাষাটোৰ নামতে যে বহুতক আমি শ্বহীদ বৰণ কৰিবলগীয়া হ'ল বহুতে,
এই কথাবোৰে আমি এতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীবিলাকে বা আমাৰ সতি সন্ততিবিলাকে ভাবা যে আমাৰ ভাষাটো হ'ল এটা হ'ল দ্বন্দ্ব সংঘাত, ভাষাটোৰ নামত আন্দোলনহে হ'ব লাগে আৰু এনেকুৱা ধৰণৰ ধাৰণা এটাই হৈ আছে। এই ক্ষেত্ৰত আপুনি আমাৰ যিবিলাক জাতীয় সংগঠন, অসম সাহিত্য সভাকে লওক বা আৰু দল সংগঠন যিবিলাক আছে সেইবিলাকলৈ আপুনি কি আহ্বান জনাব? আহ্বান আৰু কি আৰু জনাব লাগে, প্ৰত্যেকেই এইটো কথা জানেই। আমি এবছৰো হোৱা নাই নহয় জানো কা আন্দোলনটো? হয়। এই কা আন্দোলনৰ সময়ত আমি প্ৰধানতঃ কোনকেইটা বিষয় লৈ পেলাই আমি তাত তাৰমানে আন্দোলনটো কৰিবলগীয়া হৈছিল? বাহিৰৰ হিন্দু মানুহ আহিব, প্ৰধান কথা সেইটো নহয়। আমি আটাইতকৈ আমাৰ কাৰণে ভয়াৱহ কথাটো হৈছিলে এইটোৱেই যে বাহিৰৰ পৰা যেতিয়া বহিৰাগত হিন্দুসকল আহিব, আমি অসমীয়াসকল সংখ্যালঘুত পৰিণত হ'ম। আৰু সংখ্যালঘুত পৰিণত হ'লে প্ৰথম আমি আটাইতকৈ ডাঙৰ সংকটত পৰিম কোন ক্ষেত্ৰত? অসমীয়া ভাষাটোৰ ক্ষেত্ৰতে। কাৰণ এই এনেকুৱাটো আৰু নহয় যে অসমীয়া মানুহৰে একমাত্ৰ জাতীয়তাবোধ আছে, বাকী বঙালী ভাষীসকলৰ নাই বা অন্যান্য ভাষীসকলৰ মাজত যে জাতীয়তাবোধ নাই, এনেকুৱাতো হ'বই নোৱাৰে। গতিকে তেওঁলোকে নিজৰ জাতীয়তাবোধটো থাকিব, আৰু সেইটো কাৰণে আমি তেওঁলোকক জগৰীয়াও কৰিব নোৱাৰিম। কিন্তু আমি এটা অসমীয়া ভাষা কোৱা মানুহ সংখ্যালঘুত যে পৰিণত হ'ব, এইটো এটা নিশ্চিত কথা। আৰু তেতিয়াতো হাইবিয়ে কৰি থাকি একো লাভ নাই যে আমাৰ ভাষাটো সংখ্যালঘু হ'ল, আমি আমুক হ'লোঁ তামুক হ'লোঁ, এইবোৰ কৰিলে তেতিয়া একো লাভ নাই। গতিকে সময় থাকোঁতেই যদি সেইবিলাক আমি নকৰোঁ, তেতিয়াহ'লে আমাৰ অসমৰ জাতীয় সংগঠনবিলাকৰ কথা কৈছাতো, অসমৰ জাতীয় সংগঠন বিলাকে গোটেই কথাখিনি জানে, সকলোৱে জানে কি সমস্যা হৈছে, ভৱিষ্যতলৈ কি সমস্যা হ'বগৈ, অসমীয়া ভাষা অসমীয়া সাহিত্যক জীয়াই ৰখাৰ ক্ষেত্ৰত আমি কি ধৰণে তাৰমানে এটা ডাঙৰ আকৌ সংগ্ৰামৰ মুখামুখি হ'বগৈ লাগিব, এই কথা কিন্তু গোটেইখিনি জানে। নজনা কথা আছে নেকি? আমি কা আন্দোলনৰ সময়ত আমি যিমানবিলাক বক্তব্য শুনিলোঁ, সেই সকলো বক্তব্যবিলাকৰ ভিতৰত এইবিলাককে প্ৰতিফলিত হৈছে, এই গোটেই কথাবিলাকেই প্ৰতিফলিত হৈছে। গতিকে এইটো কথা ঠিক যে আমাৰ অসমীয়া ভাষা আধুনিক অসমীয়া ভাষা, যিটো আধুনিকতাৰ যিটো তাৰমানে অসমীয়া ভাষা, এই অসমীয়া ভাষাটো এতিয়া আমি পাবলৈ আকৌ এখন আমি বোধহয় সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব, মোৰ সংশয় হয়। আৰু সেইটো নহ'লেই ভাল। আমি অসমীয়া ভাষা বহুত কষ্টৰ বিনিময়ত, বহুত সংগ্ৰামৰ বিনিময়ত আমি অসমীয়া ভাষাটোক পুনঃ প্ৰতিষ্ঠা কৰিছোঁ দেই, শব্দটো পাহৰি গ'লে নহ'ব, পুনঃ প্ৰতিষ্ঠা কৰিছোঁ। এবাৰ হেৰাই গৈছে, আকৌ আমি তাক পুনঃ প্ৰতিষ্ঠা কৰিছোঁ। আৰু সেই সময়ত যেনিবা আমাৰ যিটো সময়ত তাৰমানে অসমীয়া ভাষাটো হেৰাই গৈছিল অসমৰ মানচিত্ৰৰ পৰা, সেই সময়ৰ কথাটো অকণমান বেলেগ আছিল এইকাৰণে যে সেই সময়ৰ আমাৰ অসমীয়া মানুহবিলাকে ভাষা সংস্কৃতি চিন্তা চৰ্চা কৰিবলৈ তেওঁলোকৰ আহৰিও নাছিল। আৰু সেই সময়তো আমাৰ অসমৰ সমাজ ব্যৱস্থাটো কেনেকুৱা আছিল সেইটো অনুমান কৰিবই পাৰি। গতিকে তাৰমানে সেই সময়তে যদি যোগ্য বিজ্ঞ কেইজনমান মানুহ নোলালেহেঁতেন, আমি অসমীয়া ভাষা বোধহয় কালৰ গৰাহত হেৰাই থাকিলেহেঁতেন। হয়, আমি এই দিশটোৰ পৰা অকণমান ফালৰি কাটোঁ। ঠিক আছে। আচ্ছা, আপোনাৰ যিটো কৈশোৰকাল, এই কৈশোৰকালত আজিৰ দৰে ধৰক আপোনাৰ সেই তেতিয়া প্ৰেমৰ কিবা স্মৃতি আছিলে নে? সিহঁতৰ এটা স্বাভাৱিক গতি, তাত অস্বাভাৱিকতা একো নাই, সেইটো থাকেই, সেইটো থাকিব পাৰে। আৰু সেইবিলাক আৰু এতিয়া চিকুটি মেলি ঘাটৰ জোকাৰি লোৱাটো কোনো কাৰণ নাই। আৰু সেইবিলাক লৈ পেলাই মই গৌৰৱ কৰোঁ। এতিয়া মই অন্য দীঘলীয়াকৈ সেই সম্পৰ্কে নকৈ, মই সেই সময়তে লিখা কিছুমান খুব ৰোমান্টিক কবিতা কিছুমানৰ বহি কিছুমান মোৰ এতিয়াও দম পাতি আছে। আৰু সেই ৰোমান্টিক কবিতাবিলাকতো আৰু মই এনেই ফূৰ্তিতে কেতিয়াও নিশ্চয় লিখা নাছিলোঁ, নহয় জানো? গতিকে সেই কবিতাবিলাকেও সেই সময়ৰ মোৰ জীৱনটো বেছ প্ৰতিফলিত কৰিব আৰু যথেষ্ট তাৎপৰ্য বহন কৰিব। সেইবিলাক আছিল, সেইবিলাক স্বাভাৱিক কথা। আৰু মই ভাবোঁ যে এজন স্বাভাৱিক মানুহৰ ক্ষেত্ৰত এই প্ৰেম প্ৰীতি ইত্যাদিৰ গোটেই কথাবিলাক অতি স্বাভাৱিকেই। আৰু যাৰ সেইটো হোৱা নাই, মই ভাবোঁ যে সেইটো হয় অত্যন্ত স্বাভাৱিক কথা। গতিকে এই সম্পৰ্কে আৰু এতিয়া খুব
ফেনিল ভাষাৰে বৰ ধুনীয়াকৈ কৈ থকাৰ বয়স আৰু এতিয়া নাই গতিকে তাৰমানে ইমানতে তুমি ইংগিততে যি বুজা গতিকে আপোনাৰ একদম মই শেষলৈ আহিছোঁ আপুনি শেষত যদি মই সোধোঁ আপুনি আপোনাৰ জীৱনকালৰ অভিজ্ঞতাৰ পৰা যদি আপুনি এটা বাক্য ক'ব লগা হয় আপুনি কি বাক্যটো ক'ব প্ৰথমে এটা বাক্য জীৱনৰ মানে জীৱন যোৱা আপোনাৰ অভিজ্ঞতাৰ পৰা নাই জীৱনটো মানুহে নিজৰ ইচ্ছামতে যাপন কৰিব লাগে বৰ বেছি জীৱন যাপন কৰাৰ ক্ষেত্ৰত আনৰ শ্ৰুতলিপি মানি চলিব নালাগে আৰু কাৰণ ভাল আৰু বেয়াৰ ধাৰণাটো আমাৰ প্ৰত্যেকৰ মাজততো আছেই আমি জানোৱেই এইটো ভাল এইটো বেয়া এইখিনিতো আছেই আৰু মই মোৰ ক্ষেত্ৰতহে ক'ব পাৰোঁ মই সাংঘাতিক ধনী মানুহ হ'বলৈ কেতিয়াও জীৱনত আকাংক্ষা কৰা নাই আৰু নকৰোঁ দৰকাৰ নাই এটা খুব সংগ্ৰামপূৰ্ণ জীৱনেই মোৰ কাৰণে আটাইতকৈ ভাল মই অকণমান চিম্পল লিভিং আৰু হাই থিংকিং এই ধাৰণাটোৰ মাজতে সদায় জীয়াই থাকিব বিচাৰোঁ মোৰ আটাইতকৈ জীৱনৰ ডাঙৰ লগৰীয়াবিলাকত মোৰ পৰিয়ালবিলাকতো আছেই বাৰু পৰিয়ালটোতো মোৰ খুব আপোনেই কিন্তু মোৰ আটাইতকৈ আপোনৰ ভিতৰত সেই কিতাপবিলাক সেই কিতাপবিলাকেই মোক তাৰমানে বোধহয় জীৱনৰ আচল সঞ্জীৱনীখিনি দি আছে মই সেইকাৰণে ভাবোঁ যে কিতাপ এটা সভ্যতাৰ অদাৰ্য আত্মা এইবুলি ক'ব পাৰি আৰু কিতাপৰ মাজত আমি বিচাৰি পাওঁ সঞ্জীৱনী সুধা সেইটোৱে আৰু অন্যান্য জীৱনটোনো কি আৰু সকলোৱে জীৱন এটা যাপন কৰি আমিও জীৱন যাপন কৰিছোঁ আৰু এইটো কথা ঠিক যে মই যেনেকৈ কাৰোবাৰ পৰা এটা নিৰ্দেশ মানি চলা নাই যে তুমি এনেকৈ জীৱনটো যাপন কৰা বুলি মোক কোনোবাই যেনেকৈ এটা নিৰ্দেশ দিব নোৱাৰে বা দিলেও সেইটো মানি মই নচলিম ঠিক সেইদৰে আনকোনো আৰু কি নিৰ্দেশটো দিবলগীয়া আছে আনেও তাৰমানে সেই একেটাই কথা মুঠতে কথা হ'ব লাগে আমি সকলোৱে এখন সুস্থ সমাজ এখন গঠন কৰিব পাৰিব লাগে আৰু অনবৰতেই আৰু অসৎ চিন্তা কিছুমান মনৰ মাজত লৈ থাকি কেনেকৈ ধন আহৰণ কৰিব পাৰি কেনেকৈ তাৰমানে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰি ক্ষমতা লাভ কৰিব পাৰি এইবোৰ চিন্তাই মানুহক তেওঁলোকৰ জীৱনৰ সমাপনটো একেদৰে হয় আমাৰবিলাকৰো হয় কথাটো শেষ কথাটো একেটাই তেনেকুৱা ধৰণেই নহয় জানো আপোনাৰ প্ৰিয় ঠাইখনৰ নাম কি বাৰু প্ৰিয় ঠাই প্ৰথম ক'ব লাগিলে মই মোৰ গাঁওখনৰ কথাই ক'ম ফুৰিছোঁ যথেষ্ট ফুৰা চকা কৰোঁ মই কিন্তু যথেষ্ট ফুৰা চকা কৰোঁ মানে এটা কথা আকৌ মই অকণমান যিমান ফুৰিব লাগিছিলে সিমান ফুৰিবলৈ পোৱা নাই ভাৰতবৰ্ষখনৰ চাৰিচুক মই ভালকৈ দেখাই নাই গৈছোঁ আৰু মেট্ৰ' চিটি যিবোৰ আছে আৰু কলকাতা বোম্বাই দিল্লী এইবিলাক ফুৰিছোঁ এইবিলাকৰ মাজত মই নিজক বিচাৰি নাপাওঁ বা জীৱন বিচাৰিও নাপাওঁ কিন্তু মই ঘূৰি ঘূৰি সেই গাঁওখনৰ কথাহে ভাবোঁ আৰু এতিয়ালৈকে গাঁৱৰ পৰা ওলাই অহা কিজনী এতিয়া 50 বছৰ হ'ল দেই মোৰ গাঁৱৰ পৰা গুচি অহা 71 চনত আহিছোঁতো 71 চনত আহিছোঁ 50 বছৰ সম্পূৰ্ণ 50 বছৰ হৈছে আৰু ডিগবৈত মোৰ 50 বছৰ হৈছে নহয় জানো গতিকে এই 50টা বছৰেও মই মোৰ গাঁওখনকে বুকুৰ মাজত ধাৰণ কৰি লৈ ঘূৰি ফুৰিছোঁ লালন পালন কৰি লৈ ঘূৰি ফুৰিছোঁ আৰু যিটো স্বপ্ন সৰুতে দেখিছিলোঁ সেই স্বপ্নটোকো কঢ়িয়াই লৈ ঘূৰি ফুৰিছোঁ কিন্তু এইটো নহয় যে তাৰমানে মই চহৰত যে মই নিজকে মিলাই ল'ব পৰা নাই সেইটোও নহয় মই চহৰত নিজকে মিলাই মেলি ল'ব পাৰিলোঁ আৰু চহৰীয়া জীৱনৰ আদব কাইদা সকলোখিনি পালন কৰিব পাৰিছোঁ বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহিছোঁ সেইবিলাকে মোক নতুন নতুন কথা শিকাইছে সেইটোতো ঠিক কিন্তু মূল বস্তু তাৰ বেছিক কথাটো হৈ থাকিলে মই মানুহটো হৈ গাঁৱলীয়া হৈ থাকিলোঁ এতিয়াও গাঁৱলীয়া হৈ আছোঁ আৰু সেইটোকৈ মই গৌৰৱ কৰোঁ দেই আৰু কিবা সুধিব গতিকে ছাৰ মই আৰু দীঘলীয়া নকৰোঁ আৰু ব্যক্তিকৰ হয় যিহেতু গতিকে আজি আপুনি এই যে সময়কণ দিলে আমাক তাৰ বাবে মই আপোনাক চিৰকৃতজ্ঞ আপোনাৰ ওচৰত সদায় আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইয়াৰ লগে লগে মই আজি এই সাক্ষাৎকাৰ অনুষ্ঠানটিৰ পৰা বিদায় মঙাৰ আগতে মই এটা কথাই ক'ম যে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত আমাৰ জাতীয় অনুষ্ঠানবিলাকে জাতীয় নেতৃত্বত থকা যিসকল নেতৃত্বকাৰী আছে তেওঁলোকে পুনৰবাৰ এই কথাটো চিন্তা কৰিব লাগিব আৰু জাতীয়তাবোধটো নিজৰ মনৰ মাজত যি কুৰা জুই সেই জুইকুৰা সদায়